ক্লাছ 9 ইতিহাসৰ লেসন 2 ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ যিমানখিনি কুৱেশ্যন আনসাৰ আছে এই ভিডিঅ'ত আমি কুৱেশ্যন আনসাৰখিনি কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লেসন 1ৰ ভিডিঅ' অলৰেডি মই বনাই থৈছোঁ, তুমি চেনেলত গৈ পেলাই চাই ল'বা। অতি চমু উত্তৰৰ প্ৰশ্ন, ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰথম কাৰকটো কি? সময় উল্লেখ কৰি লিখা। ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰথম আৰু প্ৰধান কাৰকটো আছিল 1857 চনৰ চিপাহী বিদ্ৰোহ। 2 নম্বৰ প্ৰশ্ন সুধিছে আনন্দ মঠ উপন্যাসৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন 3 সুধিছে হাৰে জাহাছে আচ্ছা, এইটো কি লিখিছে ফটোৱা? ইয়াৰ একচুৱেলি উচ্চাৰণটো হ'ব সাৰে জাহাছে আচ্ছা। গীতকাৰ কোন? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইকবাল। 4 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতত পোনপ্ৰথম ৰেল যাত্ৰা কেতিয়া ক'ত সূচনা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1853 চনৰ 14 এপ্ৰিলত বম্বেৰ পৰা থানালৈ। 5 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাম ব্যৱহাৰ কেতিয়া ক'ত সূচনা হৈছিল? টেলিগ্ৰাফ। ইয়াৰ উত্তৰ হ'ব 1853 চনত কলিকতাৰ পৰা আগ্ৰালৈ। 6 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতত পোনপ্ৰথম ছপাখাল কেতিয়া ক'ত স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1797 চনত বংগদেশৰ শ্ৰীৰামপুৰত স্থাপিত হৈছিলে। 7 নম্বৰ প্ৰশ্ন সুধিছে কলিকতা প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? 1857 চনত কলিকতাত হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল। 8 নম্বৰ প্ৰশ্ন সুধিছে লৰ্ড উইলিয়ামৰ বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হৈছে সতীদাহ প্ৰথা নিবাৰণ, তাৰপিছত হৈছে ঠগী দমন আৰু কন্যা ভ্ৰূণ হত্যা নিবাৰণ। 9 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় সংবাদপত্ৰত ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি আছিলে? ইয়াৰ উত্তৰটো হ'ব বেংগল গেজেট, যিখন জেমছ আগষ্টাছ হিকিয়ে 1780 চনত প্ৰকাশ কৰিছিল। চমু দীঘল উত্তৰৰ প্ৰশ্ন। ফাৰ্ষ্ট কুৱেশ্যন সুধিছে চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়বাদৰ উন্মেষণ ঘটাইছিল? চমুকৈ লিখা। 1857 চনত চিপাহী বিদ্ৰোহ প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলক ইংৰাজৰ বিৰুদ্ধে একগোট হ'বলৈ শিকাইছিল। ইয়াৰ দ্বাৰা ভাৰতীয়সকলৰ মাজত দেশ প্ৰেম আৰু স্বায়ত্তৰ বোধৰ জন্ম হৈছিল, যিয়ে পৰৱৰ্তী সময়ত একত্ৰিত স্বাধীনতা আন্দোলনৰ ভেটি গঢ়ি তুলিছিল। 2 নম্বৰ প্ৰশ্ন সুধিছে উডৰ প্ৰেৰণপত্ৰৰ মূল উদ্দেশ্য কি আছিল? চাৰ্লছ উডৰ প্ৰেৰণপত্ৰৰ মূল উদ্দেশ্য আছিল ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ কৰা, প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগৰ স্থাপন কৰা, বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা আৰু বিশ্ববিদ্যালয়সমূহত চৰকাৰী অনুদান ব্যৱস্থা প্ৰৱৰ্তন কৰা। 3 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। ইয়াৰ 6টা মই কাৰক লিখিছোঁ সৰুকৈ। 1 নম্বৰ হৈছে চিপাহী বিদ্ৰোহ প্ৰভাৱ, পাশ্চাত্য শিক্ষাৰ বিস্তাৰ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি, সংবাদ পত্ৰৰ ভূমিকা, ব্ৰিটিছ আৰ্থিক শোষণ আৰু 19বিংশ শতিকাৰ সমাজ সংস্কাৰৰ আন্দোলন। 4 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱ উল্লেখ কৰা। পাশ্চাত্য শিক্ষাই ভাৰতীয়সকলক প্ৰথমটো হৈছে আধুনিক বিজ্ঞান দৰ্শন আৰু গণতান্ত্ৰিক চিন্তা চৰ্চাৰ সৈতে পৰিচয় কৰাইছিল। 2 নম্বৰ ইউৰোপৰ স্বাধীনতা আন্দোলনৰ বিষয়ে জ্ঞান দিছিল। 3 নম্বৰ ইংৰাজী ভাষাক সমগ্ৰ ভাৰতবাসীৰ মাজত এক উমৈহতীয়া যোগাযোগৰ মাধ্যম হিচাপে গঢ়ি তুলিছিল। 4 নম্বৰ সমাজৰ পৰা কুসংস্কাৰ আঁতৰাই যুক্তিবাদী চিন্তাৰ বিকাশ ঘটাইছিল। তো তোমালোকে মোৰ আনচাৰবিলাক চাইছা নাই কিমান সৰুকৈ আছে, একদম ইমানো সৰু নহয়, একদম মানে যিমান একুৰেট যিমান আনচাৰ হ'ব লাগে একচুৱেলি ইমানেই মই আনচাৰ বনাই পেলাই দিছোঁ। সেইকাৰণে তুমি প্লিজ ভিডিঅ'টো লাইক কৰি দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু কমেণ্ট কৰি জনোৱা তুমি কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'টো চাই আছা। 5 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা যাতায়াতৰ উন্নতি কেনেকৈ প্ৰভাৱ পেলাইছিল? লিখা। ইয়াৰ উত্তৰ হ'ব ৰেলৱে, ৰাস্তা ঘাট আৰু ডাক তাৰ ব্যৱস্থাৰ উন্নতি সমগ্ৰ ভাৰতবৰ্ষৰ দূৰত্ব কমাই পেলাইছিল। বিভিন্ন প্ৰান্তত নেতাসকলে পৰস্পৰৰ লগত সহজে যোগাযোগ কৰিবলৈ একগোট হ'বলৈ সুবিধা পাইছিল, যিয়ে জাতীয়বাদী ভাৱধাৰা দ্ৰুত গতিত প্ৰসাৰ হোৱাত সহায় কৰিছিল। 6 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হৈছে আধুনিক ভাৰতত নৱজাগৰণৰ পিতৃস্বৰূপ ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ সতীদাহ প্ৰথা, বাল্য বিবাহ আদি ঘোৰ বিৰোধিতা কৰি সমাজত এক মানৱতাবাদী চিন্তা সূচনা কৰিছিল, যিয়ে পৰোক্ষভাৱে জাতীয় জাগৰণক সহায় কৰিছিল। 7 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদান বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰি বেদলৈ ঘূৰি যোৱা আহ্বান জনাইছিল। তেওঁ হিন্দু ধৰ্ম সংস্কাৰ সাধন কৰাৰ লগতে ভাৰতীয়সকলৰ মাজত নিজৰ সংস্কৃতিৰ প্ৰতি
আত্মসন্মান আৰু জাতীয় গৌৰৱবোধ জগাই তুলিছিল। 8 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় জাতীয় জাগৰণ কৰি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। উত্তৰটো হ'ব কেশৱ চন্দ্ৰ সেনে ব্ৰাহ্ম সমাজৰ আদৰ্শ সমগ্ৰ ভাৰতত বিয়পাই দিয়াত মুখ্য ভূমিকা লৈছিল। তেওঁ অস্পৃশ্যতাৰ দূৰীকৰণ, নাৰী শিক্ষা আৰু সমাজ সংস্কাৰৰ ওপৰত গুৰুত্ব দি সমাজখন আধুনিকৰণ কৰাত অৰিহণা যোগাইছিল। কুৱেশ্যন নম্বৰ 9 ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ সঠিক উত্তৰটো হ'ব ৰামকৃষ্ণ পৰমহংসই সকলো ধৰ্ম মূল সত্য এক বুলি প্ৰচাৰ কৰিছিল। তেওঁৰ সৰল আধ্যাত্মিক বাণীবোৰে মানুহৰ মাজত ধৰ্মীয় ঐক্য স্থাপন কৰাৰ লগতে ভাৰতীয় সংস্কৃতিৰ মহানতো প্ৰতিপন্ন কৰিছিল। কুৱেশ্যন নম্বৰ 10 সুধিছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদান বিষয়ে লিখা। ইয়াৰ উত্তৰটো হ'ব এনি বেচাণ্টে থিঅ'চফিকেল ছ'চাইটিৰ জৰিয়তে ভাৰতীয় প্ৰাচীন দৰ্শন গৌৰৱ প্ৰচাৰ কৰিছিল। তদুপৰি তেওঁ হোম ৰুল লীগ আন্দোলনৰ জৰিয়তে ভাৰতত স্থায়িত্ব শাসনৰ দাবী উত্থাপন কৰি ৰাজনৈতিক জাগৰণ আনিছিল। 11 নম্বৰ প্ৰশ্নত সুধিছে আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথত দেখুৱাইছিল লিখা। উত্তৰটো হ'ব ছাৰ ছৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সমাজত পাশ্চাত্য শিক্ষা আৰু আধুনিক চিন্তাৰ প্ৰসাৰৰ বাবে গঢ়ি উঠা আন্দোলনেই হ'ল আলিগড় আন্দোলন। এই আন্দোলন মুছলমান সমাজক গোড়ামীৰ পৰা মুক্ত কৰি ইংৰাজী শিক্ষা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। 12 নম্বৰ প্ৰশ্ন সুধিছে বাতৰি কাকত জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়বাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব বাতৰি কাকতবোৰে ব্ৰিটিছ চৰকাৰক অৰ্থনৈতিক শোষণ আৰু বৈষ্ণৱমূলক নীতিৰ জনসাধাৰণ আগত উদঙাই দিছিল। ইয়াৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত খবৰ আৰু নেতাসকলৰ মতামত সাধাৰণ জনতাৰ মাজলৈ গৈছিল, যিয়ে ৰাজনৈতিক সচেতন আৰু একতাৰ সৃষ্টি হৈছিল। 13 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি টোকা লিখা। 1885 চনত এলান অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত ব্ৰিটিছ বিষয়াৰ প্ৰচেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। ইয়াৰ প্ৰথমখন অধিৱেশন বম্বেত অনুষ্ঠিত হৈছিল আৰু উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াত সভাপতি কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামৰ মূল নেতৃত্ব বহন কৰিছিল। লাষ্ট কুৱেশ্যন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। প্ৰথম অৱস্থাত কংগ্ৰেছে কেৱল নিবেদনৰ জৰিয়তে ভাৰতীয়সকলৰ বাবে প্ৰশাসনিক সংস্কাৰ বিচাৰিছিল, কিন্তু সময়ৰ লগে লগে ইয়াৰ কাৰ্যাৱলী সক্ৰিয় গণ আন্দোলন আৰু অসহযোগ আৰু শেষত সম্পূৰ্ণৰূপে স্বাধীনতা বা পূৰ্ণ স্বৰাজ দাবীলৈ বিকশিত হ'ল। তো এই ভিডিঅ' আজিলৈ ইমানেই আছিলে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা, নিজৰ ফ্ৰেণ্ডজনৰ মাজত শ্বেয়াৰ কৰিবা। লগ পাওঁ নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই।